Hi friends, welcome to my YouTube channel. তো মোৰ আজি টপিকটো হ'ব লাগিছে দুটা মোবাইলৰ ওপৰত SUMSUNG M20 আৰু Vivo V9 তো আপোনালোকে এটা যদি মোবাইল ল'ম বুলি ভাবি আছে তেনেহ'লে ঘৰত এবাৰ ফ্লিপকাৰ্ট হওক এমাজন হওক বা ইউটিউব হওক বা গুগলে হওক এবাৰ চাই যাওক কাৰণ বজাৰত মোবাইলৰ ইমান মডেল আহি আছে তো আপোনালোকক অলপ কনফিউজনত পেলাই দিব ক'বলৈ গ'লে ভাৰতত যিমান পপুলেশ্যন বাঢ়ি গৈ আছে ঠিক তেনেদৰে আমাৰ মোবাইল কোম্পানীবিলাকে এটাৰ পিছত এটা মডেল বাহিৰ কৰি আছে তো আপোনালোকে নিজৰ বাবে এটা ভাল মোবাইল কেনেকৈ লৈ আহিব কাৰণ আপুনি দোকানত যোৱাৰ লগে লগে তাৰ সেলছমেনবিলাকে আপোনাক কনফিউজনত পেলাই দিব তো মোৰ আজি এই ভিডিঅ'টো হ'ব লাগিছে SUMSUNG M20 ভাল নে Vivo V9 ভাল তো আপোনালোকে আজি মই 13টা কাৰণ কম ইয়াৰ যাৰ সহায়ত আপোনালোকে নিজে ইহঁত দুটাৰ কোনটো ভাল জানিব পাৰিব তো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাহুল শিকৰণ আপোনালোকক চাব লাগিছে মোৰ ইউটিউব চেনেল চাওক প্ৰথমৰ ডিসপ্লেৰ কথা ক'বলৈ গ'লে দুটাৰে সমান 6.30 ইঞ্চিৰ এখন ফুল ডিসপ্লে চাব পাৰি দুই নম্বৰত হ'ব লাগিছে ইয়াৰ প্ৰচেছৰ Vivo V9 ইহঁতত প্ৰচেছৰ দেখিবলৈ পোৱা যায় 1.6 আৰু M20 1.8 তিনি নম্বৰত হ'ব লাগিছে ইয়াৰ ফ্ৰণ্ট কেমেৰা M20 তুলনাত Vivo V9 ইহঁতৰ ফ্ৰণ্ট কেমেৰা বহুত গুণে ভাল কাৰণ Vivo V9 ইহঁতত আমি 16 মেগাপিক্সেলৰ এখন ধুনীয়া কেমেৰা দেখিবলৈ পোৱা যায় আৰু M20 মাত্ৰ 8 মেগাপিক্সেলৰ 4 নম্বৰত হ'ব লাগিছে ৰেজুলেশ্যনৰ কথা ক'বলৈ গ'লে Vivo V9 ইহঁতৰ কৈ M20ৰ অলপ ভাল বুলি ক'ব পাৰি কাৰণ M20 ৰেজুলেশ্যন 1080 ইনটু 2340 পিক্সেলছ আৰু Vivo V9 ইহঁতৰ ক'বলৈ গ'লে 1080 ইনটু 2280 পিক্সেলছ চাওক 5 নম্বৰত হ'ব লাগিছে মোবাইল দুটাৰ ৰেম M20ত আপোনালোক 3GB ৰেম পাব আৰু V9 ইহঁতত 4GB ৰেম দেখিবলৈ পাব 6 নম্বৰত হ'ব লাগিছে এন্ড্ৰইড ভাৰ্চনৰ কথা ক'বলৈ গ'লে দুটাৰে একে 8.1 7 নম্বৰত হ'ব লাগিছে ইয়াৰ ফ্ৰণ্ট মেমৰি কথা ক'বলৈ গ'লে দুটাৰে একে 8 নম্বৰত হ'ব লাগিছে ইয়াৰ বেটাৰী কথা ক'বলৈ গ'লে V9 ইহঁততকৈ M20ৰ বেটাৰী বহুত গুণে ভাল কাৰণ আপোনালোক M20ত পাব 5000 mAhৰ এটা বেটাৰী হয় বন্ধুসকল 5000 mAhৰ এটা বেটাৰী কিন্তু V9 ইহঁতে মাত্ৰ 3260 এম্পিয়াৰহে বেটাৰী দেখিবলৈ পাব 10 নম্বৰত হ'ব লাগিছে ইয়াৰ কালাৰ্ছৰ কথা ক'বলৈ গ'লে M20ত আপোনাৰ ব্লেক বা ব্লু দেখিবলৈ পাব কিন্তু V9ত ইহঁতত ব্লেক আৰু গল্ডেহে পাব আৰু দুটাৰে বডি প্লাষ্টিকৰ হ'ব চাওক এতিয়া 11 নম্বৰত ইয়াৰ ৰিয়াৰ কেমেৰা পাছৰ কেমেৰাটোৰ কথা ক'বলৈ গ'লে মোবাইল দুটাত ডুৱেল কেমেৰা দেখিবলৈ পোৱা যায় M20ত 13 মেগাপিক্সেল আৰু 5 মেগাপিক্সেলৰ দেখিবলৈ পোৱা যায় আৰু V9 ইহঁতত 10 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ দেখিবলৈ পোৱা যায় পাছৰ কেমেৰাৰ কথাটো ক'বলৈ গ'লে দুটাৰে ফ্লাছ থাকে কিন্তু M20ত আপোনালোকে ফ্ৰণ্ট ফ্লাছ দেখিবলৈ নাপাব 12 নম্বৰত হ'ব লাগিছে সিম কাৰ্ডৰ কথা ক'বলৈ গ'লে দুটাতে আপোনালোকৰ মেইন সিম লাগিব M20ত আপোনালোকে 13 নম্বৰত হ'ব লাগিছে ইয়াৰ লক M20ত আপোনালোকে ফেচ লক আৰু ফিংগাৰপ্ৰিণ্ট পাব কিন্তু V9 ইহঁতত অকল ফিংগাৰপ্ৰিণ্টহে পাব